হে এভৰিৱান, আমি ইঞ্চুৰেঞ্চ কিয় কৰিব লাগে বাৰু? এটা সৰু এক্সাম্পলৰ সৈতে ক'বলৈ চেষ্টা কৰিম। এক্সাম্পলটো এটা মুভিৰ পৰা ক'বলৈ চাম। আৰু মুভিখন হ'ল তাৰা ৰামপাম। এই মুভিখন অনুসৰি ছেইফ আলী খান হয় এজন কাৰ ৰেচাৰ। আৰু কাৰ ৰেচ কৰি থাকোঁতে তেওঁ বহুত টকা তেওঁ ইনকম কৰিছিল। যিদৰে তেওঁ ইনকম কৰিছিল ঠিক একেদৰে তেওঁ খৰচো কৰিছিল। খৰচ কৰোঁতে তেওঁ ৱাইফৰ কাৰণে ডায়মণ্ড ৰিং কিনে, লাক্সাৰী ঘৰলৈ শ্বিফ্ট হ'ল, ল'ৰা ছোৱালীকো তেওঁ দামী স্কুলত এডমিশ্যন দিলে। ঠিক একেদৰে এনেদৰে তেওঁৰ লাইফ কণ্টিনিউ হৈ গ'ল। কিন্তু এদিন হঠাতে তেওঁ কাৰ ৰেচ কৰি থাকোঁতে এক্সিডেণ্ট হ'ল আৰু তাৰ পিছত তেওঁ ফলত তেওঁৰ ইনকমৰ বাট বন্ধ হৈ পৰিল। লগতে তেওঁ খৰচ কৰা ডায়মণ্ড ৰিং, লাক্সাৰী ঘৰলৈ শ্বিফ্ট হোৱা এইসমূহৰ যিসমূহ ইনষ্টলমেণ্টত লৈছিল EMI তেওঁৰ ছেভিংছৰ পৰা কাটি থাকে। এনেদৰে কাটোতে তেওঁৰ পইচা নাইকিয়া হৈ পৰিল। মুভিখনত দেখুওৱা অনুসৰি দামী ঘৰৰ পৰা কম দামী ঘৰলৈ শ্বিফ্ট হ'ব লগা হ'ল। ল'ৰা ছোৱালীক দামী স্কুলৰ পৰা কম দামী স্কুললৈ এডমিশ্যন দিব লগা হ'ল। তেওঁৰ সম্পূৰ্ণ লাইফষ্টাইল চেঞ্জ হৈ পৰিল। তেওঁ কি ছেভিংছ কৰা নাছিল নেকি? ছেভিংছটো কৰিছিল, কাৰণ তেওঁ বহুত বস্তু ইনষ্টলমেণ্টত লৈছিল। আচলতে এনেকুৱা কিয় হ'ব লগা হ'ল বাৰু? কি ভুলৰ বাবে এনেকুৱা হ'ল তেওঁ কি ইনভেষ্ট নকৰিছিল নেকি? হ'ব পাৰে তেওঁ য'ত ইনভেষ্ট কৰিব লাগিছিল তাত হয়তো কৰা নাছিল। কিন্তু তাতকৈ ডাঙৰ কথা, তেওঁ ইঞ্চুৰেঞ্চ কৰা নাছিল। হয় বন্ধুসকল, ইঞ্চুৰেঞ্চ কৰা হ'লে তেওঁ সকলো টকা ঘূৰাই পায়। সেইবাবে ইঞ্চুৰেঞ্চ আমাৰ বাবে কিমান ইম্পৰ্টেণ্ট হয় বাৰু, আপোনালোকে নিজে চিন্তা কৰি চাওক। আচলতে এই মুভিখনৰ পৰা আমি এটা মেছেজ পাইছোঁ, ইঞ্চুৰেঞ্চ আমাৰ বাবে কিমান ইম্পৰ্টেণ্ট। মই মুভিখন পাৰ্চনেলি আপোনালোকক ৰেকমেণ্ড কৰিছোঁ, চাব, ভাল পাব। যেই নহওক, আৰু ইঞ্চুৰেঞ্চ বহুতৰ ভাগ থাকে, বেলেগ বয়সৰ লৈ ইঞ্চুৰেঞ্চসমূহ আচলতে বেলেগ হয়। মই লাহে ভিডিঅ'সমূহ দিবলৈ চাম। ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।